ডিয়াৰ ষ্টুডেণ্টছ, আজি আমি ট্ৰেন্সলেশ্যন কৰিবলৈ কি জনা দৰকাৰ সেই বিষয়ে শিকিম। ট্ৰেন্সলেশ্যন কৰিবলৈ হ'লে তিনিটা বস্তু জনা দৰকাৰ: মিনিং, সেন্টেন্স প্যাটাৰ্ন আৰু টেন্স। ফৰ এক্সাম্পল, মই ভাত খাইছিলোঁ। সেন্টেন্সটো ট্ৰেন্সলেট কৰিবলৈ হ'লে প্ৰথমে ইয়াত থকা শব্দকেইটাৰ ইংৰাজী মিনিং জানিব লাগিব। যেনে মই শব্দটোৰ ইংৰাজী আই, ভাত শব্দটোৰ ইংৰাজী ৰাইচ আৰু খোৱা শব্দটোৰ ইংৰাজী ইট। কিন্তু অকল ইংৰাজী মিনিং জানিলেই নহ'ব, সেন্টেন্সটোৰ প্যাটাৰ্ন সম্পৰ্কেও জ্ঞান থাকিব লাগিব। সেন্টেন্স প্যাটাৰ্ন সম্পৰ্কে জ্ঞান নাথাকি আমি ডাইৰেক্ট যদি মই ভাত খাইছিলোঁ ইংৰাজীত লিখোঁ, তেনেহ'লে হ'ব আই ৰাইচ ইট, যিটো হ'ব সম্পূৰ্ণৰূপে ভুল। মই ভাত খাইছিলোঁ এইটো হৈছে এটা এডজেক্টিভ সেন্টেন্স, আৰু এডজেক্টিভ সেন্টেন্সৰ সিম্পল প্যাটাৰ্নটো হৈছে সাবজেক্ট, ভাৰ্ব, অবজেক্ট। অৰ্থাৎ প্ৰথমে সাবজেক্ট, তাৰপিছত ভাৰ্ব আৰু তাৰপিছত অবজেক্ট লিখিব লাগিব। অসমীয়াত সেন্টেন্স প্যাটাৰ্ন সম্পূৰ্ণ বিপৰীত। অসমীয়াত প্ৰথমে সাবজেক্ট, তাৰপিছত অবজেক্ট আৰু তাৰপিছত ভাৰ্ব বহিব পাৰে। মই ভাত খাইছিলোঁ সেন্টেন্সটোৰ সাবজেক্ট হৈছে মই, গতিকে আমি প্ৰথমে ময়ৰ ইংৰাজী আই লিখিম। তাৰপিছত আমি ভাৰ্বটো লিখিম। ভাৰ্বটো লিখোঁতে আকৌ টেন্স সম্পৰ্কে জ্ঞান থাকিব লাগিব। ইয়াত খাইছিলোঁ ভাৰ্বটো পাষ্ট ইনডিফিনিট টেন্সত আছে, গতিকে এইটো ইট নিলিখি এট লিখিব লাগিব পাষ্ট ইনডিফিনিট টেন্সত। তাৰপিছত আমি অবজেক্টটো লিখিম। মই ভাত খাইছিলোঁ সেন্টেন্সটোত অবজেক্ট হৈছে ভাত, আৰু ভাতৰ ইংৰাজী হৈছে ৰাইচ। গতিকে মই ভাত খাইছিলোঁ সেন্টেন্সটোৰ এতিয়া ইংৰাজী অনুবাদ হ'ল আই এট ৰাইচ, যিটো সম্পূৰ্ণৰূপে শুদ্ধ। এইদৰে অসমীয়াৰ পৰা ইংৰাজীত ট্ৰেন্সলেট কৰিব লাগে। ধন্যবাদ।